এইবাৰ তেজপুৰলৈ ঘৰলৈ যাওঁতে মায়ে ক'লে ওচৰতে থকা হজৰা পুখুৰীৰ যিটো ষ্টেডিয়াম হজাৰাপাৰ ষ্টেডিয়াম তালৈ এবাৰ তই যাচোন চাই আগৈ মই যোৱা নাছিলোঁ গৈ পেলাই মই অভিভূত হৈ গ'লোঁ মানে ইয়াততো কেইবাটাও পুখুৰী আছিলে চাৰিওফালে জংঘল ওখ ওখ টিলা তাৰপিছত পিছফালে আছে ৰেল লাইনটো তাৰপিছত এনেকৈ চিৰি দি ওপৰলৈ উঠি আহিব লাগে তাৰ কাষতে আমাৰ ঘৰটো মোৰ শৈশৱ ইয়াত পাৰ হৈছে কৈশোৰ পাৰ হৈছে মই আগতে চিৰি দি আহোঁ মা দেউতাহঁতৰ লগত আমি ইয়াত খেল ধেমালি কৰোঁ চাৰিওফালে অকণমান মানে পুখুৰীবোৰৰ চাৰিওফালে অকণ ফিল্ডৰ নিচিনা আছিলে সেইবোৰ পুখুৰী বোলে পুতি পেলালে ভণ্টি সুধিলোঁ যে কি হ'ল পুখুৰীবোৰ গ'ল ক'লে বোলে চব পুতি পেলালে দুটামান পুখুৰী ফিচাৰী ডিপাৰ্টমেণ্টে ৰাখিছে তাত মাছ পোহে ইমান এখন সুন্দৰ ষ্টেডিয়াম হ'ল সঁচাকৈ একদম মানে মনটো আনন্দৰে ভৰি পৰিলে কাৰণ সাংস্কৃতিক নগৰী তেজপুৰৰ কাৰণে এনেকুৱা এখন ষ্টেডিয়ামৰ খুবেই প্ৰয়োজন আছিলে স্থানীয় ল'ৰা ছোৱালীবিলাকৰ অন্ততঃ নিজৰ প্ৰতিভা বিকাশৰ এখন মানে প্লেটফৰ্ম পাইছে গৈ দেখিছোঁ ল'ৰা ছোৱালীবোৰে ভলীবল প্ৰেক্টিছ কৰিছে মাৰ্চেল আৰ্ট প্ৰেক্টিছ কৰি আছে কোনোবাই আৰ্চাৰী প্ৰেক্টিছ কৰি আছে ইফালে বাকী ওচৰে পাজৰে থকা মানুহখিনিয়ে সন্ধিয়া আহি পেলাই তাত খোজ কাঢ়িছে ৰাতিপুৱা বোলে ভণ্টিয়ে কৈছে যে প্ৰায় বহুত মানুহ আহে গোটেই মানে ফালে ষ্টেডিয়ামটোত খোজ কাঢ়ে গতিকে এটা সাংঘাতিক মানে এটা পজিটিভ ভাইব থকা মানে এটা ষ্টেডিয়াম মই নিজে গৈ পেলাই তাত ফিল কৰিছোঁ ইমানবোৰ পুখুৰী আছিলে এতিয়া ইয়াতে মাছ পোহে মাত্ৰ 2টা নে 3টা পুখুৰী আছে তাত সিমানবোৰ পুখুৰী পুতি পেলাই যে ইমান এখন সুন্দৰ ষ্টেডিয়াম হ'ব ভাবিলে আচৰিত লাগি যায় মানে এয়া আধুনিকতা আৰু ইতিহাসৰ সংমিশ্ৰণ বুলিয়ে কৈছোঁ যিহেতু তেজপুৰ ইতিহাসে গৰকা ঠাই আৰু সেই সময়ৰ ৰজা হৰ্যৰ বৰ্মনে বহুত পুৰণি কথা এইটো শতিকাটো মই পাহৰি গৈছোঁ তেওঁ হৰ্যৰ বৰ্মনে খন্দুৱাই হজৰা পুখুৰী আৰু এই হজৰা পুখুৰী পাৰতে হজাৰাপাৰ ষ্টেডিয়াম সঁচাকৈয়ে বৰ ভাল লাগিলে খালি অকণমান পৰিষ্কাৰ পৰিচ্ছন্নতাটো অকণমান ষ্টেডিয়ামৰ কৰ্তৃপক্ষই অকণমান বা চাব লাগিব ৰাইজো ইয়াৰ বাবে সজাগ হ'ব লাগিব যাতে ষ্টেডিয়ামখন ইমান এটা সুন্দৰ আমাৰ সম্পত্তি সকলোৱে যাতে মিলিজুলি সুন্দৰকৈ ৰাখে আৰু তেজপুৰ চহৰৰ লগতে ওচৰে পাজৰে যিমানখিনি ল'ৰা ছোৱালী আছে এই ষ্টেডিয়ামখনত তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় হওক বিকশিত হওক আৰু নিজৰ ঠাইখনৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰতো নিজৰ নাম উজ্বলাওক তাকে কামনা কৰিলোঁ ধন্যবাদ